বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পূজা চাবলৈ যাম। ভাসানৰ দৃশ্য আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভাল লাগিব। ইয়াত দেখিছে দুৰ্গা দেৱী ভাসান কৰিবলৈ সোনকালে ওলাই আহিছে, আনকি বছৰতকৈ সোনকালে ওলাই সকলোৱে কেনেকৈ আনন্দত নাচিছে দেখিছে। এয়া এতিয়া ভোক লাগিছে আৰু হোটেলত সোমাই কিবা এটা খাই লওঁ আৰু ভাসান কৰা ঠাইলৈ তাৰপাছত যাম। এতিয়া ভোক লাগিছে, পুৰি খাবলৈ বুলি সোমাইছোঁ হোটেলত। পূজা দৰ্শন কৰিবই নাপালোঁ, দেৱী খাই লৈ গ'ল ভাসানৰ কাৰণে। কি খাব লৈছোঁ আৰু কি খাবি? পিজ্জা খাবি? পিজ্জা খাবি? মই হ'লে পিজ্জা নাখাওঁ। চাটনি মজা লাগিছে, খাই চাওক। ভাল লাগিছে না? এয়া আমাৰ পিজ্জা আহিব। কিহৰ পৰা বনায়? এতিয়া পিজ্জা খাব নোৱাৰি পিনে ঘৰলৈ লৈ গৈছে। খাম বুলি পূৰা পিতটা মাৰিছিলে। খাব। এতিয়া গৈ আছোঁ ভাসান কৰা ঠাইলৈ আৰু ইয়াত নৈতে ভাসান কৰিছে এইডোখৰত আৰু আপোনালোকক দেখুৱাম ইয়াৰ মানুহ কেনেকৈ গোট খাই আছে দেখিছে। ইয়াত দলঙৰ ওপৰত সেইবিলাক মানুহবোৰ কেনেকৈ গোট খাই আছে দেখিছে আৰু চাই আছে তলত ভাসান কৰিছে। ইয়াত দেখিছে মানুহবোৰে দেৱী ভাসান কৰি আছে আৰু আগলৈ ওচৰত গৈ পিনে আপোনালোকক দেখুৱাম। ভাসান কৰিব লৈছে, ভাসান কৰিছে। মানুহবোৰ কিমান ফূৰ্তিত আছে, কিমান ভাসান কৰিছে
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু মোৰ চেনেললৈ যদি আপোনালোক প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো দবাই দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।